যোৰহাট জিলাৰ সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ লৈ এই ভিডিঅ'টোত আমি তোমালোকৰ লগত 45টা যি MCQ কোৱেশ্চনছ আছে সেই কোৱেশ্চনছ আৰু তাৰে সলিউশন ডিসকাস কৰিম। তোমালোকে যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু নোটিফিকেশনটো অন কৰি ৰাখিবা। প্ৰথমটো প্ৰশ্ন, ইলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি যিটো আছে সেইটো শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। 2 নম্বৰ প্ৰশ্ন, 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল? 1 নম্বৰত দিয়া আছে বংগদেশৰ পুনৰ একত্ৰীকৰণ, এইটো সঁচা হয়। 2 নম্বৰত কৈছে ভাৰতবৰ্ষৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰকৰণ, এইটোও সঁচা হয়। 3 নম্বৰত কৈছে অসমৰ ৰাজধানী শিলঙলৈ পুনৰ স্থানান্তৰ হয়, এইটোও সঁচা হয়। আৰু 4 নম্বৰত কৈছে অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায়, এই 4 নম্বৰটোও সঁচা হয়। 1, 2, 3, 4 এই গোটেইকেইটা সত্য আৰু এইটো আমাৰ অপশন ডিত আছে, এইকাৰণে অপশন ডি যিটো আছে এইটো শুদ্ধ উত্তৰ। নেক্সট 3 নম্বৰ প্ৰশ্ন, তলত দিয়াবোৰ উপযুক্ত পছন্দৰ সৈতে মিলোৱা। 1 নম্বৰত অৱনীন্দ্ৰনাথ ঠাকুৰ দিয়া আছে, বিৰ লগত বংগীয় কলা সংসদ এইটোৰ লগত মিল খাব। 2 নম্বৰত দিছে সতীশ চন্দ্ৰ মুখোপাধ্যায়, এইটো দা ডন যিটো আছে এইটোৰ লগত মিল খাব। আব্দুল হালিম গজনবী এইটো ইউনাইটেড বেংগল ষ্টোৰ এইটোৰ লগত মিল খাব। 4 নম্বৰত নীলৰতন চৰকাৰ দিয়া আছে, এইটো বংগলক্ষী কটন যিটো আছে এইটোৰ লগত মিল খাব। ঠিক আছে, আৰু এই সিকুৱেন্স থকা আমাৰ অপশন চিত আছে, এইকাৰণে অপশন চি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। 4 নম্বৰ প্ৰশ্ন, গান্ধীজীয়ে সত্যাগ্ৰহ ধাৰণাটো গ্ৰহণ কৰোঁতে কোন দুগৰাকী ব্যক্তিৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল? আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন ডি যিটো আছে সেইটো থৰো আৰু টলষ্টয়। 5 নম্বৰ প্ৰশ্ন, গান্ধী মহাৰাজৰ জয় এই ধ্বনিটো কোনটো আন্দোলনৰ সময়ত দিয়া হৈছিল? আৰু শুদ্ধ উত্তৰটো হ'ব অপশন চি যিটো আছে সেইটো অসহযোগ আন্দোলন। 6 নম্বৰ প্ৰশ্ন, তলৰ অংগ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি লোৱা। ইয়াতে 1 নম্বৰত চিপাহী বিদ্ৰোহ দিয়া আছে, চিপাহী বিদ্ৰোহ যিটো আছে এইটোৰ লগত মণিৰাম দেৱান। ঠিক আছে, ফুলগুৰি ধাবা এইটোৰ লগত আফুগেটি যিটো আছে এইটো মিল খাব। জয়ন্তীয়া বিদ্ৰোহ যিটো আছে এইটোৰ লগত আমাৰ উকিয়াং নবা যিটো আছে এইটো মিল খাব। আৰু 4 নম্বৰত মণিপুৰ বিদ্ৰোহ এইটোৰ লগত টিকেন্দ্ৰজিৎ বি যিটো আছে এইটো আমাৰ মিল খাব। আৰু এইটো সিকুৱেন্স থকা আমাৰ অপশন চিত আছে, সেইকাৰণে অপশন চি যিটো আছে এইটো শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্ন, উক্তি 1 নম্বৰ উক্তিত কৈছে 1857 চনত, ইয়াতে 1957 দিয়া আছে অসমীয়াত, কিন্তু ইংৰাজীত 1857 দিয়া আছে। ঠিক আছে, এইটো 1857 চন। 1857 চনৰ অসমৰ বিদ্ৰোহ আহোমৰ অভিজাত শ্ৰেণীৰ নেতৃত্বত হৈছিল। 1 নম্বৰ উক্তি যিটো দিয়া আছে এইটো সঁচা হয়। 2 নম্বৰ উক্তিত কৈছে হিন্দু আৰু মুছলমান এই বিদ্ৰোহত একত্ৰিত হৈছিল, এই যিটো উক্তি দিয়া আছে 2 নম্বৰ এইটো সঁচা নহয়। ঠিক আছে, 1 নম্বৰ উক্তি সঁচা শুদ্ধ, 2 নম্বৰ উক্তি অশুদ্ধ, এইটো আমাৰ অপশন বিত আছে, এইকাৰণে অপশন বিটো শুদ্ধ উত্তৰ। 8 নম্বৰ প্ৰশ্ন, পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত দৰং জিলাৰ উপায়ুক্ত কোন আছিল? আৰু শুদ্ধ উত্তৰটো হ'ব অপশন চি জে.ডি. এণ্ডাৰছন। 9 নম্বৰ প্ৰশ্ন, 9 নম্বৰ প্ৰশ্নত কৈছে উক্তিত কৈছে 19 শতিকাৰ শেষৰ ফালে তেজপুৰ আৰু নগাঁৱত ৰায়ত সভা জন্ম হৈছিল, উক্তি যিটো আছে এইটো সঁচা হয়। যুক্তিত কৈছে ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি ৰাজনীতিৰ বিৰোধিতা কৰিছিল, এই যুক্তি যিটো আছে এইটোও সঁচা হয়। ঠিক আছে, কিন্তু এই যুক্তি যিটো আছে এইটো উক্তিৰ সঠিক ব্যাখ্যা নহয়, সেইকাৰণে অপশন ডি যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব এই প্ৰশ্নৰ বাবে। 10 নম্বৰ প্ৰশ্ন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ক্ষেত্ৰত
কোনকেইটা উক্তি শুদ্ধ এইটো আমাক সুধিছে। 1 নম্বৰত দিছে প্ৰথম সভাপতি আছিল কুলধৰ চলিহা, এইটো সঁচা হয়। 2 নম্বৰ উক্তিত কৈছে প্ৰথম নিৰ্বাচিত সভাপতি আছিল নবীন চন্দ্ৰ বৰদলৈ। 2 নম্বৰ উক্তি যিটো আছে এইটো সঁচা নহয়। 3 নম্বৰ উক্তিত কৈছে ইয়াৰ তত্ত্বাৱধানত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলনত প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ কৰা হৈছিলে। এই যিটো উক্তি আছে এইটো সঁচা হয়। আৰু 4 নম্বৰত কৈছে ইয়াৰ 41তম বাৰ্ষিক অধিৱেশন পাণ্ডুত হৈছিলে। এই যিটো আছে এইটো সঁচা হয়। ঠিক আছে, 1, 3 আৰু 4 সঁচা। এইটো আমাৰ অপশ্যন ডিত আছে, সেইকাৰণে অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব। 11 নম্বৰ প্ৰশ্ন, তলত দিয়া কোড ব্যৱহাৰ কৰি চিকিৎসা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ চন তালিকা দুখনৰ পৰা শুদ্ধভাৱে মিলোৱা। এ নম্বৰত আমাৰ অসম চিকিৎসা মহাবিদ্যালয় দিয়া আছে। এইটো স্থাপনা হৈছিলে 1947 চনত। ঠিক আছে, 1947। বি নম্বৰত অসম কৃষি বিশ্ববিদ্যালয় দিয়া আছে। এইটো হৈছিলে 1969 চনত। 1 নম্বৰৰ লগত মিল খাব। গুৱাহাটী বিশ্ববিদ্যালয় এইটো 1948 চনত হৈছিলে। এইটো ডিৰ লগত বা 4 নম্বৰৰ লগত মিল খাব। আৰু ডিত হৈছে শিলচৰ চিকিৎসা মহাবিদ্যালয়, এইটো হৈছিলে 1968 চনত। 2 নম্বৰৰ লগত মিল খাব। আৰু এইটো সিকুৱেন্স থকা আমাৰ 3 নম্বৰ অপশ্যনত আছে, সেইকাৰণে 3 নম্বৰ অপশ্যনটো ৰাইট এনচাৰ হ'ব। 12 নম্বৰ প্ৰশ্ন, মেঘালয়ৰ খাচীয়া জনজাতি কোনটো নৃগোষ্ঠীৰ অন্তৰ্গত? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অষ্ট্ৰিক গোষ্ঠীৰ। 13 নম্বৰ প্ৰশ্ন, ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ 3টা স্থাপত্য কলা হ'ল, আৰু ইয়াৰে 1 নম্বৰ যিটো আছে ঝাঁচীৰ স্তূপ, এইটো হয়। 2 নম্বৰত দিয়া আছে অজন্তাৰ গুহা, এইটোও হয়। 3 নম্বৰত দিয়া আছে তাজমহল, এইটোও হয়। 4 নম্বৰত যিটো লালকিল্লা দিয়া আছে এইটো নহয়। 1, 2 আৰু 3 এইটো আমাৰ অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব। 14 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰটো বাছি উলিওৱা। আৰু ইয়াতে চি নম্বৰত যিটো আছে অহিংসা পৰম ধৰ্ম, আৰু ইয়াৰ লগত কি আছে মহাভাৰত, এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। 15 নম্বৰ প্ৰশ্ন, অসমৰ স্থাপত্য শিল্পৰ ঐতিহ্যত কোন যুগৰ শিল্পকলাই বিশেষ স্থান অধিকাৰ কৰিছে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আহোম যুগ। 16 নম্বৰ প্ৰশ্ন, তলৰ কোনটো চতুৰ্থক বৃত্তি? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, প্ৰশাসন। 17 নম্বৰ প্ৰশ্ন, এত কৈছে অৰ্থনীতিবিদ জিম্বাৰমেনৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা 2টা গুণ থাকিব লাগিব। এ যিটো কৈছে এইটো সঁচা হয়। বিত কৈছে মানুহ সম্পদৰ লগত উৎপাদক আৰু উপভোক্তা হিচাপে জড়িত। বি যিটো আছে এইটো সঁচা হয়। সেইকাৰণে এ আৰু বি দুয়োটা শুদ্ধ। এইটো আমাৰ অপশ্যন বিত আছে, আৰু অপশ্যন বিটো ৰাইট এনচাৰ হ'ব। 18 নম্বৰ প্ৰশ্ন, তলৰ কোনটো সম্পদ সংৰক্ষণৰ পদ্ধতিৰ অন্তৰ্ভুক্ত নহয়? ইয়াতে নহয় বুলি কৈছে, সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো বৰ্জিত দ্ৰব্যৰ পৰিমাণ বৃদ্ধি। 19 নম্বৰ প্ৰশ্ন, তলত উল্লেখ কৰা কোনবোৰ কাৰক দ্ৰুতগতিত পৃথিৱীৰ পৰিৱেশ পৰিৱৰ্তনৰ ক্ষেত্ৰত দায়বদ্ধ? ইয়াতে 1 নম্বৰত দিয়া আছে জনসংখ্যা বৃদ্ধি, এইটো হয়। 2 নম্বৰত দিছে উদ্যোগীকৰণ, এইটোও হয়। 3 নম্বৰত দিছে বননীকৰণ, এইটো নহয়। আৰু 4 নম্বৰত দিছে নগৰীকৰণ, এইটোও হয়। 1, 2 আৰু 4 সঁচা। 1, 2 আৰু 4 এইটো আমাৰ অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বিটো শুদ্ধ উত্তৰ। 20 নম্বৰ প্ৰশ্ন, ডেছ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়? ইয়াতে নহয় বুলি কৈছে, সেইকাৰণে অপশ্যন ডি যিটো আছে এচিটাইলিন, এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। 21 নম্বৰ প্ৰশ্ন, উক্তিত কৈছে পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যা বিতৰণ আৰু মানুহৰ জীৱন ধাৰণাৰ প্ৰণালী একে নহয়। এই যিটো উক্তি আছে এইটো সঁচা হয়। যুক্তিত কৈছে পৃথিৱীৰ ভূ-প্ৰাকৃতি, জলবায়ু, মাটি আদিৰ বৈশিষ্ট্য ঠাইভেদে বেলেগ বেলেগ। এই যিটো যুক্তি আছে এইটোও সঁচা হয়। আৰু যুক্তিটো উক্তিৰ সঠিক ব্যাখ্যা,
সেইকাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো, য'ত নেকি কৈছে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, কাৰণ যুক্তি হৈছে উক্তিৰ শুদ্ধ ব্যাখ্যা। 22 নম্বৰ প্ৰশ্ন, ইজিপ্ত কোনখন মহাদেশত অৱস্থিত? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আফ্ৰিকা। 23 নম্বৰ প্ৰশ্ন, তলত দিয়া অংক দুটা মিলাই শুদ্ধ বিকল্প কোডৰ পৰা বাছি উলিওৱা। ইয়াতে এছিয়াৰ উচ্চতম ঠাই এই নম্বৰত কৈছে এইটো 4ৰ লগত মিল খাব, ঠিক আছে, মাউণ্ট এভাৰেষ্ট। তাৰপিছত ইউৰোপৰ উচ্চতম ঠাই এইটো হ'ব মাউণ্ট এলব্ৰাছ, 1ৰ লগত মিল খাব। আফ্ৰিকাৰ উচ্চতম ঠাই এইটো হ'ব কিলিমাঞ্জাৰো যিটো আছে সেইটো, আৰু দক্ষিণ আমেৰিকাৰ উচ্চতম ঠাই 3 নম্বৰত যিটো আছে একানকাগুৱা এইটো লগত মিল খাব। আৰু এইটো সিকুৱেন্সত থকা আমাৰ অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। 24 নম্বৰ প্ৰশ্ন, সেৱা খণ্ডৰ উদ্যোগৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ, পৰ্যটন উদ্যোগ, হোটেল ব্যৱসায় আৰু বাণিজ্য। 25 নম্বৰ প্ৰশ্ন, অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। 26 নম্বৰ প্ৰশ্ন, উক্তিত কৈছে অসম মানৱ সম্পদত আগবঢ়াৰ যথেষ্ট সম্ভাৱনা আছে। উক্তি যিটো কৈছে এইটো সঁচা হয়। যুক্তিত কৈছে অসমৰ মুঠ জনসংখ্যাৰ 1/4তকৈ অধিক লোক 15ৰ পৰা 34 বছৰ বয়সৰ যুৱ প্ৰজন্মই প্ৰতিনিধিত্ব কৰে। যুক্তি যিটো কৈছে এইটো মিছা হয়, ঠিক আছে। উক্তি সঁচা কিন্তু যুক্তি মিছা, এইটো আমাৰ এ নম্বৰ অপশ্যনত আছে, সেইকাৰণে এ নম্বৰ যিটো অপশ্যন আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। 27 নম্বৰ প্ৰশ্ন, কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, শুৱালকুছি। 28 নম্বৰ প্ৰশ্ন, অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চাহ উদ্যোগ। 29 নম্বৰ প্ৰশ্ন, তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য বাছি উলিওৱা। 1 নম্বৰত কৈছে দ্বৈত নাগৰিকত্ব, যিটো মিছা হয়। 2 নম্বৰত কৈছে অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধান ব্যৱস্থা, এইটোও আমাৰ মিছা হয়। 1 আৰু 2 দুয়োটা অশুদ্ধ, সেইটো আমাৰ অপশ্যন ডিত আছে, সেইকাৰণে অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব। 30 নম্বৰ প্ৰশ্ন, উক্তিত কৈছে ভাৰত এখন যুক্তৰাষ্ট্ৰ, এইটো সঁচা হয়। আৰু যুক্তিত কৈছে ভাৰতবৰ্ষত 2 ধৰণৰ চৰকাৰ আছে, যুক্তিটোও সঁচা, কিন্তু যুক্তি যিটো আছে এইটো উক্তিৰ সঠিক ব্যাখ্যা নহয়, সেইকাৰণে আমাৰ অপশ্যন বি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। য'ত কৈছে উক্তি আৰু যুক্তি উভয়ে শুদ্ধ আৰু যুক্তি উক্তিৰ শুদ্ধ বিশ্লেষণ নহয়। 31 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন হৈছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 16 ফেব্ৰুৱাৰী 1946 চনত। 32 নম্বৰ প্ৰশ্ন, সাৰ্কৰ সম্পূৰ্ণ নাম? আৰু শুদ্ধ উত্তৰ অপশ্যন বি, সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন। 33 নম্বৰ প্ৰশ্ন, মুখ্য কাৰ্যালয়ৰ সৈতে কিছুমান আন্তৰ্জাতিক অনুষ্ঠানৰ নাম দিয়া হৈছে। ইয়াতে ইউএনঅ যিটো আছে এইটোৰ হেডকোৱাৰ্টাৰ আমাৰ নিউয়ৰ্কত আছে। ICC যিটো আছে এইটো ডুবাইত হয়। ফিফাটো জুৰিকৰ লগত মিল খাব আৰু নাটোটো ব্ৰুছেলৰ লগত, ঠিক আছে। আৰু এই সিকুৱেন্স থকা আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো শুদ্ধ উত্তৰ হৈ যাব। 34 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন? আৰু শুদ্ধ উত্তৰ অপশ্যন এ, এণ্টনিঅ গুটাৰেছ। 35 নম্বৰ প্ৰশ্ন, তলৰ বাক্য দুটা বিবেচনা কৰা। উক্তিত দিছে সচিবালয় হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ, এইটো উক্তিটো সঁচা হয়। যুক্তিত কৈছে সচিব প্ৰধানৰ নিয়োগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। যুক্তি যিটো কৈছে এইটোও সঁচা হয়, কিন্তু যুক্তি যিটো আছে এইটো উক্তিৰ সঠিক ব্যাখ্যা নহয়, সেইকাৰণে অপশ্যন চি যিটো আছে এইটো শুদ্ধ উত্তৰ। উক্তি আৰু যুক্তি উভয়ে শুদ্ধ, কিন্তু যুক্তি উক্তিৰ শুদ্ধ ব্যাখ্যা নহয়।
37 নম্বৰ প্ৰশ্ন ডেশ মুদ্ৰাৰ বৈশিষ্ট্য নহয় আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো সহজে নষ্ট হোৱা গুণ। 37 নম্বৰ প্ৰশ্ন তলত উল্লেখ কৰা কোনটো কৃষি উন্নয়ন বেংক আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাবাৰ্ড। 38 নম্বৰ প্ৰশ্ন উক্তি দুটা বিবেচনা কৰা আৰু শুদ্ধটো বাছি উলিওৱা। 1 নম্বৰত কৈছে চেক এখন অবিহিত মুদ্ৰা এইটো সঁচা হয়। 2 নম্বৰত কৈছে এজন ব্যক্তিয়ে চেক এখন গ্ৰহণ নকৰিবও পাৰে এইটো আমাৰ সঁচা হয়। 1 আৰু 2 দুয়োটা শুদ্ধ এইটো আমাৰ অপশ্যন চিত আছে সেইকাৰণে অপশ্যন চিটো শুদ্ধ উত্তৰ। 39 নম্বৰ প্ৰশ্ন চিডবিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লক্ষ্ণৌত। 40 নম্বৰ প্ৰশ্ন দেশ এখনত যোগান ধৰা মুদ্ৰাৰ যিটো অংশ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে সেই অংশটো হ'ল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা। 41 নম্বৰ প্ৰশ্ন যিটো প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয় সেই প্ৰক্ৰিয়াক ডেশ বোলে আৰু শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি যিটো আছে সেইটো বিত্তীয় অন্তৰ্ভুক্তিকৰণ। 42 নম্বৰ প্ৰশ্ন নীতি আয়োগৰ অধ্যক্ষজন হৈছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাৰতৰ প্ৰধানমন্ত্ৰী। 43 নম্বৰ প্ৰশ্ন ত্ৰয়োদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা আছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো 1 এপ্ৰিল 2017 চনৰ পৰা 31 মাৰ্চ 2022 চনলৈ। 44 নম্বৰ প্ৰশ্ন মানৱ উন্নয়নৰ সূচক তিনিটা হ'ল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো প্ৰত্যাশিত আয়ুস শিক্ষা আৰু জীৱন যাত্ৰাৰ মান। 45 নম্বৰ প্ৰশ্ন উক্তিত কৈছে অৰ্থনৈতিক বিকাশ হ'লেই অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি কিন্তু অৰ্থনৈতিক উন্নয়ন হ'ব লাগিলে অৰ্থনৈতিক বিকাশ হ'ব লাগিব এই যিটো উক্তি দিয়া আছে এইটো সঁচা হয়। আৰু যুক্তিত কৈছে অৰ্থনৈতিক উন্নয়ন অৰ্থনৈতিক বিকাশৰ অংগ মাত্ৰ এই যিটো যুক্তি আছে এইটো মিছা হয় ঠিক আছে। সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ য'ত নেকি কৈছে উক্তি শুদ্ধ যুক্তি অশুদ্ধ ঠিক আছে। ডিয়াৰ ষ্টুডেণ্টছ এইখিনিয়ে আছিলে আমাৰ যোৰহাট জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ ছ'চিয়েল ছায়েন্স বিষয়ৰ কুৱেশ্যন পেপাৰ য'ত আমি তোমালোকৰ লগত 45টা যি MCQ কুৱেশ্যনছ আছে এইবিলাক ডিছকাছ কৰিলোঁ। তোমালোকে যদি এই কুৱেশ্যন পেপাৰখন পাব বিচাৰা তেতিয়াহ'লে আমাৰ হোৱাটছএপ যিটো গ্ৰুপ আছে তাৰ লিংক আমি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তাৰে পৰা তোমালোকে পাব পাৰিবা ঠিক আছে। আৰু এতিয়া বৰষুণ দি আছে যিহেতু সেইকাৰণে ভলিউমটো অলপ মানে ডিষ্টাৰ্ব হ'ব পাৰে তাৰ কাৰণে দুখিত। আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক সহায় কৰিব যদি সহায় কৰে তেতিয়াহ'লে লাইক কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা। ধন্যবাদ।